হাই হেল্ল' নমস্কাৰ গাইজ, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই বিশেষ আজি ভিডিঅ' বনোৱাৰ কাৰণটো হ'ল মই ফ্লিপকাৰ্টত বস্তু এটা পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ। আজি বস্তুটো পালেহি বৰ্তমান। বস্তুটো কিমান প্ৰাইচ মই সকলোবোৰ ভিডিঅ'টো দেখাম, ধুনীয়াকৈ শেষলৈকে চাব। আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব যি পাৰে সকলোবোৰ কৰি দিব। 1187 টকা প্ৰাইচটো। এয়া মোৰ নামত আছে সুনন্দ চুতীয়া। এইটো মই যোনডোখৰ জেগাত আছোঁ এইটো মোৰ এড্ৰেছটো। এতিয়া মই ধুনীয়াকৈ বস্তুটো খুলি আছোঁ। মই বস্তুটো খুলি মেলি ধুনীয়াকৈ চালোঁ কি আছে। এতিয়া আপোনালোকক দেখাইছোঁ বস্তুটো কি আছে কি নাই। আপোনালোকে ভিডিঅ'টো চাওঁ সকলোকে। ফ্লিপকাৰ্টে কেনেকুৱা বস্তু দিছে। এইটো এটা ঘড়ী। ইয়াৰ ব্ৰেণ্ডটো হৈছে বট। মেড ইন ইণ্ডিয়া হয়। আৰু বিভিন্ন খাই আছোঁ বস্তুবিলাক। এইটো হৈছে ঘড়ী। এইটো বট ব্ৰেণ্ডৰ আৰু টিকেটটো ওলাই দিছোঁ। এইটো ঘড়ীটো মই টিপি দিছোঁ এইটো। যাব মই দুটা আছে। এইটো মোৰ ফটো দি থোৱা আছে ডিছপ্লেটো। ধুনীয়াকৈ মোৰ ফটো এতিয়া স্পষ্ট কেমেৰাটো উঠা নাই ভিডিঅ'টো। ইয়াত ধেৰ ফেচিলিটি আছে ঘড়ীটোত। ধুনীয়াকৈ নখাইছে এইবিলাক ভিডিঅ' চিডিঅ' কিবা কিবিবিলাক আছে। এইখন স্ক্ৰীন টাচৰ ঘড়ী আৰু বহুত ব্ৰেণ্ডৰ। আৰু ইয়াত কাগজ পত্ৰ কি কেনে আছে ফ্লিপকাৰ্টে দিছে চাই আছে। এল চাজা এইটো এবছৰ এইটো কাৰ্ড এটা দিছে এবছৰ কাৰণে। এইটো বেয়া হ'লে আকৌ ৰিটাৰ্ণ কৰিব পৰা হ'ব। এই কাৰ্ডটো আছে। আৰু এখন কাগজ এখন দিছে কেনেকৈ কানেক্ট কৰিব লাগে এখন। আৰু এইটো এটা কাৰ্ড। এইখনো কাগজে। আৰু এইটো বট ষ্টিকাৰ। ঘড়ীটো এতিয়া বৰ্তমান তিনিটা। ইয়াত ধুনীয়াকৈ এইটো আলাৰ্ম আছে। ইয়াৰ ছেটিংছ আছে। ইয়াৰ ডিছপ্লেবিলাক এইবিলাক এইটো ফ্লাছ মোৰ মোবাইলৰ ফ্লাছটো জ্বলিব কৰিলে তাৰপিছত এইটো আলাৰ্ম আছে। আৰু এইটো ডিছপ্লেটো মোবাইলত হেৰিটো কি কয় ঘড়ীটো পোহৰটো বঢ়াব কমাব পাৰিব। এইটো দেখিছে। আৰু চব মোবাইলটোতে হৈছে। মোবাইলটোৱে এইবিলাক চব কানেক্ট হৈ আছে। মোবাইলটো এপছ আছে বট এপছটোৰ লগত সেইবিলাক কানেক্ট হৈ আছে। এইবিলাক কেমেৰা আছে মোবাইলৰ লগত কানেক্ট হৈ আছে। এইটো ছেটিংছ। এয়াই ভিডিঅ'টো ইমানে।